নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই পনীৰ কোৰমা বনাম। তাৰ বাবে কি কি প্ৰয়োজন হয় চাওঁ বলকচোন। ইয়াত লৈছোঁ মই মিক্সিতে লৈ দেখাইছোঁ বাৰু। পিঁয়াজ 2টা, আদা নহৰু আৰু 15টা কাজু বাদাম লৈছোঁ মই, আৰু তাৰ উপৰিও আলমণ্ড লৈছোঁ মই 7টামান। এতিয়া এইখিনি পিচি ল'ম ভালদৰে। এতিয়া গ্ৰেভিখিনিৰ বাবে লাগিব এটা তেজপাত, শুকান জলকীয়া, গোটা ধনিয়া আৰু জিৰা আৰু লং আৰু ইলাচি লৈছোঁ মই। এতিয়া মই এখন ননষ্টিক পেন লৈছোঁ আৰু তাত ৰিফাইন তেল দিছোঁ, আৰু প্ৰথমতে মই গোটা ধনিয়া আৰু গোটা জিৰাবোৰ দি দিছোঁ। এতিয়া মই লং, ইলাচি আৰু দালচিনিখিনি দি দিম। ইয়াৰ পিছত তেজপাতখিনি দি দিম, শুকান জলকীয়া দিলোঁ, এতিয়া এইখিনি অলপমান ভালদৰে লৰাই দিম। ইয়াৰ পিছত আমি দিম ইলাচি, ডাঙৰ ইলাচিও দিম। ডাঙৰ ইলাচি নাথাকিলে আপোনালোকে সৰু ইলাচি দিলেও হ'ব, তেতিয়াহ'লে 2টা দিব, মই এটাই দিছোঁ। এতিয়া আদা নহৰু আৰু পিঁয়াজ লগত আছে কাজু বাদাম, সেইখিনি পেষ্ট কৰি থৈ দিয়া আছিল যে, সেইখিনি আমি দি দিছোঁ। এইখিনি একেবাৰে স্মুথ পেষ্ট কৰি ল'ব, তেতিয়া ভাল হয়। আৰু মই ক'ব পাহৰিলোঁ চাগে, পেষ্টটোত অলপমান পানী দি দিব, তেতিয়া বহুত স্মুথ হৈ পৰে। এইখিনি এতিয়া ভালদৰে লাৰি থাকিব। এয়া দিছোঁ মই ধনিয়া গুড়ি এচামুচ দিছোঁ। এতিয়া ভালদৰে লাৰি দিম। এইখিনি তলত লাগি নোযোৱাৰ বাবে আমি পানী অলপমান দিম। একেবাৰে ভালদৰে মিহলাই থাকিব, যাতে তলত অলপো লাগি নধৰে। কেনেবাকৈ যদি লাগি যায় তেতিয়া ইয়াৰ গোন্ধটো বহুত বেয়া, আৰু আমি 5 মিনিটৰ বাবে ঢাকন লগাই দিম। এয়া হৈ গৈছে, পানী উঠি আহিছে অলপমান। এতিয়া আমি ইয়াত পনীৰখিনি পেলাই দিম। পনীৰখিনি মই ফ্ৰাই কৰি লোৱা নাই, আপোনালোকে যদি ফ্ৰাই কৰি ল'ব পাৰে তেতিয়া কোনো কথা নাই। এতিয়া মই ইয়াত চেনি দিছোঁ 2 চামুচ। আৰু ইয়াত নিমখ আন্দাজমতে দি দিব আপোনালোকে। মই দিয়াটো আপোনালোকক দেখুওৱা নহ'ল, স্কিপ হৈ থাকিল ভিডিঅ'টো। ইয়াত বাদাম থকাৰ বাবে মানে পটকৈ লাগি যোৱাৰ চান্স থাকে, সেইকাৰণে ঘনাই লাৰি থাকিব আঞ্জাখন। আৰু ইয়াত আমি এতিয়া দিম কচুৰি মেথি। অলপমান গুড়ি কৰি ল'ব এই কচুৰি মেথিখিনি, তেতিয়া স্মেলটো ভাল আহিব। মই অলপমান কচুৰি মেথিখিনি ৰোষ্ট কৰি লৈছোঁ, আপোনালোকে এনে দিলেও দিব পাৰিব, কোনো কথা নাই ইয়াত। এতিয়া আমি দিম ব্লেক পেপাৰ। এইখিনি হৈ গৈছে, আৰু শেষত আমি অলপমান পানী দিম আৰু এইখিনি বইল হ'বলৈ দিম। 7 মিনিটৰ বাবে মই বইল হ'বলৈ দিছিলোঁ। এইখিনি প্ৰায় এতিয়া হৈ গৈছে। ঢাকনখন উঠাই ল'ব, আৰু তাৰপিছত আমুল ফ্ৰেছ ক্ৰীম 2 চামুচমান দিব। মই এনেই দি দিছোঁ আন্দাজমতে। এতিয়া ভালদৰে এইখিনি লৰাই দিব। এতিয়া দিব এচামুচ বাটাৰ। এইখিনি একেবাৰে হোৱাৰ আগতহে দিব লাগে, আগতে নিদিব, তেতিয়াহ'লে ফাটি যোৱাৰ চান্স থাকে ক্ৰীমটো।
এইখিনি হৈ গৈছে। এতিয়া আমি এই তেজপাতবোৰ দেখিছেনে, তেজপাতবোৰ পেলাই দিম। এয়া ৰেডি আমাৰ পনীৰ কোৰমা। এতিয়া মই এখন সাজত এইখিনি নমাই থ'ম। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিল তেন্তে হ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।